Hello guys, good morning. আজি আমাৰ ঘৰত চাওক গোটেই চোতালটো পানীয়ে পানী। গোটেইটো পানী পানী হৈ গৈছে। চবফালে পানী অকলে পানী। সেই বাৰীটো চাচোন। এইফালে আমাৰ জহাই মিক্সে আঠুৱা পাতি মাছ ধৰি আছে। মাছ সোমাইছে চাগে, বুটলি আছে মাছ। এইটো চাব পাৰিছে কেনেকুৱা পানী 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 পানী। এইফালে আঠুৱা পাতি থৈ দিছোঁ আমি, সৰু সৰু মাছ মাৰিছে যে। এইটো আঠুৱা পাতি থৈ দিছোঁ। এইফালে একটা জাল আকৌ পাতি থৈ দিছে। এইটো ইয়াতে আঠুৱা পাতি থৈ দিছোঁ। এইটো চাওক মাছ সৰু সৰু। যোৱাকালিও পাইছিলোঁ, আজিও পাইছোঁ। এইটো মাছ কি মাছ বুলি কয় বা এইটোকে ভেচলি মাছ কয় বুলিহে জানো, আৰু বেলেগ নাম হ'লে নাজানো দেই। কাৱৈ মাছ কয়, কি মাছ কয় নাজানো। এয়া যোৱাকালিও পাইছিলোঁ এসাঁজমান, ঢেৰ। এইটো চা ইমান বেছি পাইছে। কি লৰ বনাং দে হুন্দা ভাজি পলাইছে পলাইছে। এতিয়া জ্বলাম মই জুই আনি লৈছোঁ খৰি। চাওকচোন আমাৰ ঘৰটো গোটেই পানীয়ে পানী, বৰষুণ দি কেনে। এফালে জুই চৰখা, এইটো খৰি। এতিয়া জুই জ্বলাম, ভাত সিজাবই। এইফালে জুই জ্বলাই আছোঁ কেণ্ডেল এক টুকুৰাৰ লগতে। জ্বলি লওক, তাৰপাছত ভাতৰ চৰু পাতিম আৰু। চাচোন জুইটো জ্বলিলে কি নাই, মেকুৰীটো আহি বহিলে। তাকে খুব ঠাণ্ডা লাগিছে, তাকেহে ঠাণ্ডা লাগিছে বেছি। জুইটো জ্বলাই নাই, সিহে বহি লৈছে ভালকৈ। এইফালে পাতি দিছোঁ ভাতৰ চৰু। এইটো চাওকচোন মেকুৰীটো বহিয়ে আছে এতিয়ালৈকে, তাকে ঠাণ্ডা লাগিছে বোলে। কোৱা নাই সি নিজে, মই ভাবি কিনে কৈ দিছোঁ আকৌ তাক ঠাণ্ডা লাগিছে কাৰণে সি বহি আছে জুই কিনাৰতে। এই ভাতৰ চৰুটো পাতি দিছোঁ। এতিয়া চাউল ওলাম, চাউলটো ধুই আৰু ঢালি আছোঁ। এইটো এইফালে ওলাই ল'লোঁ চাউল, এতিয়া ধুই ল'ম। ঢালি ল'ম চাউলটো। খালী হৈ গৈছে, কুটি দিম অকণমান। উতলি থাকিব দে, ঢাকি দি। देखो मेरा खाना पूरा उबल रहा है, अभी हो जाएगा। भातर चरू नमाই দিম এতিয়া। হৈ গৈছে। এতিয়া শাক পাতিব লাগে। একো চব্জি নাই আৰু গৈ থৈ দাইলটোকে বনাই দিম, মাছটোকে ভাজি কৰি দিম, ফ্ৰাই কৰি দিম, হৈ যাব।
दाल हो गया है धुला के रेडी। यहाँ मैं पूरा सब मिक्स करे उसको बिठा दूँगी। यहाँ सब एकेलगे ढालिছোঁ पियाज निमख हालधि तेल सब मिक्स কৰি বহাই দিম আৰু উতলি থাকিব। তো মাছ বাছি ধুই পখালি চফা কৰি আনিছোঁ। এইটোকে এতিয়া ফ্ৰাই কৰি খাম। গৰৈ মাছ ঢালি দিম হালধি ঢালি দিম নিমখ। এইটো এটা মিক্স কৰি দিম। মিক্স কৰি ৰেডি। তো ইয়াত কেৰাহী পাতি দিছোঁ, গৰম হৈ গ'ল। কেৰাহী ঢালি দিম তেল। তেলটো গৰম হৈ লওক। তেল হৈ গৈছে গৰম। ঢালি দিওঁ মাছ। এটা তাত বনাই লওঁ অকণমান। তাৰ পাছতকে দোকান ফালে যাম পাছতকে চাই লওঁ। অলপমান বনাই লৈ কিনে